হেল্ল' সকলোকে। ফাইনেলি মই বেংগলোৰৰ পৰা আহি কিনে কামত লাগি গ'লোঁ। আৰু কামটো এই হ'ল যে এতিয়া মই মোৰ ষ্টাডি টেবলটো ছেট কৰিব লাগিল। যিহেতু মই 6 বছৰ বেংগলোৰতে আছিলোঁ, সেইকাৰণে মোৰ গোটেই সোপা বুকছ তাতেই আছিল। আৰু মোৰ গোটেই কোৰ্চটো কমপ্লিট হোৱাৰ পিছত মই ঘৰলৈ ঘূৰি আহিলোঁ। আৰু লগতে বুকছবোৰো স্পীড পষ্টত পঠাই দিলোঁ। আৰু এতিয়া যিহেতু মই ইয়াতেই পঢ়া শুনা কৰিব লাগিব, সেইকাৰণে মই মোৰ টেবলটো ছেট কৰিব ল'লোঁ আজি। ইমান বছৰ ঘৰত নাথাকাৰ কাৰণে সেই টেবলখন ইউজেই হোৱা নাছিলে, আৰু সেইকাৰণে মই গোটেইখিনি আকৌ ছেট কৰিব লগা হৈছিল। আৰু যিহেতু মোৰ নতুন মেডিচিনছো আছিল আৰু বুকছো আছিল, সেইকাৰণে মই গোটেইখিনি আৰু এবাৰ নতুনকৈ ছেট আপ কৰি ল'লোঁ। কাৰণ পঢ়াৰ কাৰণে যিহেতু এটা ছিষ্টেমেটিক ছেট আপ লাগে, সেইকাৰণে ময়ো ভাবিলোঁ যে এটা নতুন ছেট আপ কৰি লওঁ। বাকী আপোনালোকে কেনেকুৱা পালে মোৰ ছেট আপটো কমেণ্ট কৰি জনাব দেই। থেংক ইউ। এতিয়া আহিছোঁ মই। तो 2 घंटे के बाद फाइनली मेरा सेटअप रेडी हो चुका है एंड मैं बहुत थक चुकी हूँ अभी। सो बाय, सी यू टुमारो।